নমস্কাৰ বন্ধুসকল, তোমালোকৰ আজি প্ৰথম প্ৰশ্ন হৈছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? বন্ধুসকল, টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে খ মংগল পাণ্ডে। মংগল পাণ্ডে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল। দ্বিতীয় প্ৰশ্ন, আগ্ৰাৰ তাজমহল কেতিয়া নিৰ্মাণ কৰিছিল? বন্ধুসকল, টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে গ 1754 চনত। নেক্সট প্ৰশ্ন, 3 নং প্ৰশ্ন হ'ল ভাৰতৰ দীৰ্ঘতম ৰেল বিভাগটোৰ নাম কি? মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধুসকল, টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক দক্ষিণ ৰেল বিভাগ। দক্ষিণ ৰেল বিভাগ ভাৰতৰ দীৰ্ঘতম ৰেল বিভাগ। ভালদৰে তোমালোকে মনত ৰাখিবা। 4 নং প্ৰশ্ন, ভাৰতৰ প্ৰথম কিমান চনত ক্ৰিকেট খেল আৰম্ভ হৈছিল? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈ গৈছে আৰু উত্তৰটো হৈছে ঘ 1948 চনত। 1948 চনত ভাৰতত প্ৰথম ক্ৰিকেট খেল আৰম্ভ হৈছিল। 5 নং প্ৰশ্ন, ভাৰতত সৰ্বমুঠ কিমান ডাকঘৰ আছে? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক 1,39,950টা ডাকঘৰ আছে। 6 নং প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলবিধৰ নাম কি? বন্ধুসকল, টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক বেকলিজিয়া। বেকলিজিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল। নেক্সট প্ৰশ্ন, 7 নং প্ৰশ্ন হ'ল সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে কিমান সময় লাগে? বন্ধুসকল, টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ঘ 8 মিনিট 12 ছেকেণ্ড। বন্ধুসকল, ভালদৰে তোমালোকে এই প্ৰশ্ন উত্তৰ চাবা। 8 নং প্ৰশ্ন হৈছে সাৰে জাহাঁ সে আচ্ছা গীতটি কাৰ ৰচনা? বন্ধুসকল, টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক মহম্মদ ইকবালৰ। মহম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা গীতটি ৰচনা কৰিছিল। বন্ধুসকল, তোমালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰা, যাতে সকলোতকৈ আগতীয়াকৈ মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যোৱা। 9 নং প্ৰশ্ন, বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠিত হৈছিল? বন্ধুসকল, টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে খ 1946 চনত। 1946 চনত বিশ্ব বেংক প্ৰতিষ্ঠিত হৈছিল। 10 নং প্ৰশ্ন, টেলিভিছন কোনে
আৱিষ্কাৰ কৰিছিল বন্ধুসকল টাইম ষ্টাৰ্ট নাও বন্ধুসকল তোমালোকৰ 10 ছেকেণ্ড দিয়া হৈছে 10 ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে খ জন বেয়াৰ্ডে টেলিভিছন আৱিষ্কাৰ কৰিছিল তোমালোকে ভালদৰে প্ৰশ্ন উত্তৰ মনত ৰাখিবা most important 11 নং প্ৰশ্ন পাকিস্তানৰ প্ৰথম মহিলা বিদেশ মন্ত্ৰীগৰাকীৰ নাম কি আছিল বন্ধুসকল টাইম ষ্টাৰ্ট নাও বন্ধুসকল 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক হিনা ৰাব্বানী খেৰ পাকিস্তানৰ প্ৰথম বিদেশ মন্ত্ৰী আছিল বন্ধুসকল 12 নং প্ৰশ্ন তোমালোকৰ বাবে 12 নং প্ৰশ্নত আছে ৰেডিঅ' আৱিষ্কাৰ কৰা বিজ্ঞানীগৰাকীৰ নাম কি আছিল বহুতে নিশ্চয় এই প্ৰশ্নৰ উত্তৰ জানা আৰু যোনে জানা কমেণ্টৰ দ্বাৰা জনাবা যোনজনে এই প্ৰশ্নটোৰ শুদ্ধকৈ দিব তেওঁক অহা পৰৱৰ্তী ভিডিঅ'ত তেওঁৰ নাম উল্লেখ কৰা হ'ব মোৰ ভিডিঅ' শেষলৈ চাব